শুনিছে শনিবাৰে কিন্তু মাহঁতৰ ঘৰত যাব লাগিব মই কাপোৰ কানি বান্ধি থম ইমান গৈ থাকিব লাগে নে প্ৰতি শনিবাৰে গৈ থাকিব লাগে নে ক'ত প্ৰতি শনিবাৰে গ'লো এমাহে যোৱাই নাই ইমান দিন ইয়াতে এতিয়া কাম কৰি থাকিব লাগে দিনে ৰাতিয়ে কাম কৰি কৰি মৰিছোঁ এদিন এটা ঘৰলৈ যাওঁ বুলি কওঁ তাকো মানে আপোনাৰ ওজৰ আপত্তি নুগুছে আপোনাৰ সপ্তাহটোত স্কুলখন কৰি মানে দেওবাৰ দিনটোত ছুটি পাওঁ তাকো মাকৰ ঘৰলৈ সদায় অনা নিয়া কৰি থাকোঁতেই যায় কৰিব লাগিব ঘৰখন এৰি আহিছোঁ আপোনাৰ কাৰণে মই ঘৰখন এৰি আহিছোঁ ঘৰখন এৰি ইয়াত আহি কাম বন কৰি আছোঁ ঘৰখনলৈ মনত নপৰে নেকি আপুনি এৰি যাব পাৰিব ঘৰখন তোমাক আৰু বুজাই কিবা লাভ নে বুজাই থকা মানে আৰু ধেৰুৱা থাকি কোব একে কথা মোৰ লগত মুখ চলাই নাথাকিব মুঠতে শনিবাৰে যাম কৈ আছোঁ ঘৰখনলৈ আনি আৰু কাম কৰা বাইহে আনিলে একো বেলেগ অনা নাই নহয় কাম কৰা বাই ঘৰখনতে কাম কৰি থাক সপ্তাহটো কাম কৰি থাক সপ্তাহৰ মূৰত এদিন মাৰ ঘৰলৈ যাওঁ বুলি কওঁ তাকো মানে একদম যাবলৈ নিদিয়ে এইবোৰ বিয়া হ'বই নাপায় বিয়া হৈ একদম দিগদাৰ এইবিলাক ভাত বনোৱা ঘৰ হোৱা চোতাল হোৱা কত কি যে কাম ক'ত যে সোমালো ঘৰত থকা হ'লে ভাল আছিলে চুইজাৰ জুপিন ফ্ৰক এটা পিন তলৌ ঘূৰি ফুৰ গাড়ী আছা নেকি মই গাই থাকিলেও জানো কোনোবা শুনা মানুহ আছে মোৰ কোৱাখিনি জানো কোনোবাই শুনিব কোনোবাই জানো মোৰ কথা বুজিব হ'ব মই বাৰু সময় উলিয়াম ভাবি চাওঁ আৰু এদিন আছে নহয় হ'ব ৰ'বা ভাবে কি কয় কৈ থাকক মোক ক'বলগীয়া নাই আৰু আজি ভাত দেৰি হ'ব মই বনোৱাই নাই হ'ব যাম বাৰু যোৱা ভাত বনোৱাগে মোৰ ভাত হ'ব এতিয়া আপুনি বহক এই 5 মিনিটতে হৈ যাব মই বনাম হৈ যাব এতিয়া